গুড মৰ্নিং এভৰিৱান। আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যোৱা 3 অক্টোবৰত অসমত হৈ যোৱা স্পেচিয়েল টেটৰ পৰিৱেশৰ প্ৰশ্নকেইটাৰ উত্তৰ আমি ইয়াত আলোচনা কৰিম। তো আমি ইয়াৰ আগতে দুটামান ভিডিঅ'ত লৰালৰিকৈ কেইটামান উত্তৰ দিছিলোঁ, তাতে কিছু অংশ ভুলো হৈছিল। ইয়াতে আমি গোটেইকেইটা প্ৰশ্ন আলোচনা কৰিম, যিহেতু প্ৰাৰ্থীসকলৰ পৰা আমি গোটেইকেইটা প্ৰশ্ন সুধি লৈছোঁ। গতিকে গোটেইকেইটা প্ৰশ্ন ইয়াতে শুদ্ধ নহ'বও পাৰে। চাব যদি আপোনালোকে দিছিল কোনকেইটা প্ৰশ্ন ইয়াতে আহিছিল, তো বা কোনকেইটা নাহিছিল সেইকেইটা আমাক কমেণ্ট ছেকশ্যনত জনাব। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আছে যে দেওহা কোন অভয়াৰণ্যত পোৱা যায়। এইটো আপোনাৰ যদি অপশ্যন ডিব্ৰু-চৈখোৱা আছিল সেইটো হ'ব কাৰেক্ট, আৰু যদি নামেৰি আছিল সেইটো হ'ব কাৰেক্ট। নেক্সট কুৱেশ্যন চাওক, বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়। এইটো হৈছে আপোনাৰ 22 মাৰ্চত পালন কৰা হয়। নেক্সট কুৱেশ্যন চাওক, উদ্ভিদৰ বাবে কোনটো উত্তম সাৰ। এইটো কেঁচু সাৰ হ'ব, বা যদি অপশ্যনত জৈৱিক সাৰ আছিল সেয়াও শুদ্ধ হ'ব। নেক্সট চাওক যে বায়ু প্ৰদূষণৰ বাবে মানুহৰ শৰীৰৰ কোনটো এইটো অংগ হ'ব। এইটো ভুল হৈছে, অংগক বেছিকৈ আক্ৰান্ত হয়, সেইটো হ'ব আপোনাৰ হাওঁফাওঁ। নেক্সট কুৱেশ্যন চাওঁ আমি, বিশ্ব কেঞ্চাৰ দিৱস কোন তাৰিখে পালন কৰা হয়। এইটো হ'ব আপোনাৰ 4 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট চাওঁ আমি, ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি। সেয়া হ'ব আপোনাৰ চিস্মোগ্ৰাফ। তো আমি CDPৰ প্ৰশ্নকেইটাও সংগ্ৰহ কৰি আছোঁ। নেক্সট আমি CDPৰ গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপলোড দিয়াৰ লগে লগে আপোনালোকে সেই ভিডিঅ'টো পাব পাৰে। নেক্সট চাওঁ আমি, লখিমপুৰ জিলাক মাজুলীৰ পৰা পৃথক কৰা নদীখনৰ নাম কি। সেইটো হ'ব আপোনাৰ খেৰকটীয়া। কিন্তু স্পেলিংটো অলপ ভুলো হ'ব পাৰে, স্পেলিংটো একজেক্টলি নাজানো কেনেকুৱা আছিল। যে পৰিৱেশ সংৰক্ষণ আইন প্ৰণয়ন কৰা হয়, তো কোন চনত প্ৰণয়ন কৰা হৈছিল, 1986ত। নেক্সট চাওঁ আমি, প্ৰকল্প পদ্ধতি বা প্ৰজেক্ট মেথড কোনে উদ্ভাৱন কৰিছিল। এইটো হ'ব আপোনাৰ উইলিয়াম কিলপেট্ৰিক। এইটো আমাৰ পূৰ্বৰ এটা ভিডিঅ'ত ভুল কৰি দিয়া হৈছিল, কিন্তু কাৰেক্ট উত্তৰটো হ'ব আপোনাৰ উইলিয়াম কিলপেট্ৰিক। নেক্সট কুৱেশ্যন চাওঁ, তলৰ কোনটো সেউজগৃহ গেছ নহয়। তো কেইবাটাও গেছ এই অপশ্যন আছিল, তাৰ মাজত যদি নাইট্ৰজেন আছিল সেইটো হ'ব আপোনাৰ কাৰেক্ট অপশ্যন। নেক্সট চাওঁ আমি, অসমৰ কোনখন জিলা আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত সংযোগ হৈ আছে। এইটো আমাৰ পূৰ্বৰ এটা ভিডিঅ'ত কৰিমগঞ্জ বুলি দিছিলোঁ। এইটো একচুৱেলি কৰিমগঞ্জ নহ'ব, কৰিমগঞ্জৰ লগত মাত্ৰ অলপখিনিহে বাংলাদেশৰ লগত বৰ্ডাৰ আছে, কিন্তু আপোনাৰ ধুবুৰীৰ লগত প্ৰায় 90 কিলোমিটাৰ আৰু বাক্সাৰ লগতো প্ৰায় 90 কিলোমিটাৰ আছে। ধুবুৰী আছে বাংলাদেশৰ লগত, বাক্সা আছে আপোনাৰ ভূটানৰ লগত। গতিকে এই দুটাৰ এটা যদি অপশ্যনত আছিল সেইটোৱে হ'ব আপোনাৰ কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন চাওঁ আমি, ওজন জোখা যন্ত্ৰবিধৰ নাম কি। গতিকে এইটো হ'ব আপোনাৰ ডপচন। নেক্সট কুৱেশ্যন, তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ। হয়তো ইয়াতে কেইবাটাও অপশ্যন আছিল, তাৰ মাজত যদি প্ৰাকৃতিক গেছ আছিল সেই প্ৰাকৃতিক গেছটো হ'ব আপোনাৰ কাৰেক্ট অপশ্যন। নেক্সট চাওঁ আমি, বধিৰসকল, ইয়াতে হয়তো অন্ধসকলো হ'ব পাৰে। এইটো বধিৰসকলক কি পদ্ধতিৰে শিক্ষা দিয়া হয় বা শিক্ষা প্ৰদান কৰা হয়। সেইটো হৈছে আপোনাৰ ব্ৰেইলি পদ্ধতিৰে। নেক্সট চাওক, কি ভিটামিনৰ অভাৱত পেলেগ্ৰা ৰোগ হয়। সেইটো হৈছে আপোনাৰ ভিটামিন B3। যদি আপুনি অসম টেট দিব ওলাইছে তেনেহ'লে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, কাৰণ আমাৰ চেনেলত চিলেবাছ ৱাইজ কিছুমান ভিডিঅ' আপলোড দিয়া হয়। ইতিমধ্যে কিছুমান ভিডিঅ' বিশেষকৈ মেথামেটিক্স আৰু EVS আপলোড দিয়াই হৈছে, সেইবোৰ ভিডিঅ' আপোনালোকে চাব পাৰে। নেক্সট চাওঁ, 16 নম্বৰটো, বতাহৰ গতিবেগ জোখা সঁজুলিটোৰ নাম কি। সেইটো হ'ব আপোনাৰ এনিমোমিটাৰ। নেক্সট চাওঁ আমি, এপিকো আন্দোলন ক'ত গঢ়ি উঠিছিল। এইটো হ'ব আপোনাৰ কৰ্ণাটকত গঢ়ি উঠিছিল। নেক্সট চাওঁ আমি 18 নম্বৰ, চিপকো আন্দোলনৰ নেতৃত্ব দিছিল বা কোনে দিছিল। সেইটো হ'ব আপোনাৰ সুন্দৰলাল বহুগুণা। নেক্সট চাওঁ 19 নম্বৰ, 21 শতিকাৰ শিক্ষা ব্যৱস্থা কেনেকুৱা হয় বা কি কেন্দ্ৰিক। সেইটো হ'ব আপোনাৰ শিশু কেন্দ্ৰিক। নেক্সট চাওঁ আমি, ইণ্টাৰনেটৰ জৰিয়তে কৰা অপৰাধক কোৱা হয় বা ইণ্টাৰনেটৰ জৰিয়তে কৰা অপৰাধক কি বুলি কোৱা হয়। সেইটো হ'ব আপোনাৰ চাইবাৰ ক্ৰাইম বা চাইবাৰ ব্লুমিং বুলিও কয়। নেক্সট 21 নম্বৰ,
কোনটো সংস্থাই ৰেড ডাটা বুক প্ৰস্তুত কৰে এইটো হৈছে আপোনাৰ শ্বৰ্ট ফৰ্মত IUCN ফুল ফৰ্ম ক'লে হ'ব আপোনাৰ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। নেক্সট চাওঁ আমি 22 নম্বৰ ভাৰতীয় বন সেৱাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো আমাৰ বহু আগতে এটা ভিডিঅ'ত আলোচনা কৰা হৈছিল আমাৰ চেনেলত ভিডিঅ'টোত এতিয়াও আছে এইটো একজাক্টলি আহিছিল কুৱেশ্যন আনসাৰ হ'ব আপোনাৰ ডেৰাডুন উত্তৰাখণ্ডত আছে। নেক্সট কুৱেশ্যন চাওঁ বিশ্ব বন্যপ্ৰাণী সপ্তাহ পালন কৰা হয় তো কেতিয়া পালন কৰা হয় এইটো আমাৰ পূৰ্বৰ এটা ভিডিঅ'ত আলোচনা কৰা হৈছে এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট উইক অফ অক্টোবৰ বা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত। নেক্সট চাওঁ আমি 24 নম্বৰ 24 হ'ব আপোনাৰ যে বায়ুত থকা জলীয় বাষ্প জোকা হয় বা বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ জোকা হয় কিহেৰে হাইগ্ৰমিটাৰ নামৰ এবিধ যন্ত্ৰৰে। নেক্সট কুৱেশ্যন চাওঁ 25 পৰিৱেশ তন্ত্ৰ শব্দটো প্ৰৱৰ্তন কৰিছিল এইটো আমাৰ আগতে এটা ভিডিঅ' দিয়া হৈছিল যদি আমাৰ ভিডিঅ'সমূহ আপোনালোকে চাইছিল নিশ্চয় পাইছে বা যিসকলে চাইছিল তেওঁলোকে নিশ্চয় উত্তৰ কৰিবলৈ সক্ষম হৈছে এইটো হৈছে আপোনাৰ AG টেনছলে। নেক্সট 26 পৰিস্থিতি তন্ত্ৰ কিহৰ ওপৰত নিৰ্ভৰশীল এইটো আপুনি সকলোৱে জানে এইটো উৎপাদকৰ ওপৰত নিৰ্ভৰশীল। নেক্সট চাওঁ আমি 27 নম্বৰ 2011 চনৰ সেন্সাছ মতে ভাৰতত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান সেইটো হ'ব আপোনাৰ 64.63%। নেক্সট 28 নম্বৰ বায়ুমণ্ডলৰ কোনটো স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা বৃদ্ধি পায় সেইটো হ'ব আপোনাৰ ষ্ট্ৰেটোস্ফিয়াৰ। নেক্সট চাওঁ আমি 29 নম্বৰ পৰিস্থিতি বিজ্ঞান শব্দটো কোনে দিছিল এইটো হৈছে আপোনাৰ আৰ্নেষ্ট হেকেলে এইটো আমাৰ পূৰ্বৰ এটা ভিডিঅ'ত আলোচনা কৰা হৈছিল। কোনটো কম্পিউটাৰত পাইৰ গণনা কৰা হৈছিল যে পাই গণনা কৰা কম্পিউটাৰটোৰ নাম সুধিছিল এইটো হ'ব আপোনাৰ শ্বৰ্ট ফৰ্মত ক'লে হ'ব ENIAC আৰু ফুল ফৰ্ম হ'লে ইলেক্ট্ৰনিক নিউমেৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ। চ' এই কম্পিউটাৰেৰে পাইৰ মান গণনা কৰা হৈছিল। তো যিয়ে নহওক আজি আমি আপোনালোকক 30টা প্ৰশ্নৰ উত্তৰ আগবঢ়ালোঁ যে আমি ক'ব নোৱাৰোঁ একজাক্টলি গোটেই কোনকেইটা প্ৰশ্ন আহিছিল বা কোনকেইটা নাহিছিল গতিকে আপোনালোকে যদি ইয়াৰ পৰা কিছু ব্যতিক্ৰম পাইছে যে যিবোৰ প্ৰশ্ন অহা নাই আপুনি চিৰিয়েল নম্বৰ দি আপুনি আমাক কমেণ্ট ছেকশ্যনত জনাব আৰু শুদ্ধ প্ৰশ্নটো কি আছিল সেয়াও যদি আপুনি জনাব পাৰে বা মনত ৰাখিব পাৰে আমি কৃতজ্ঞ হ'ম আপোনালোকৰ আগত। যিয়ে নহওক আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম ধন্যবাদ।